তিল আৰু সাতু গুড়িৰ মাংস খাবলৈ বিৰাট টেষ্টি হয়। এই ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে এখন টেৱা গৰম কৰি পেলাই তাতে অলপমান তিল আৰু জলকীয়াখিনি ভাজি ল'ব। এইখিনি ভাজি হৈ যোৱাৰ পিছত অলপমান খুন্দি ল'ব। তাৰপিছত আমি মাংসখিনি মেৰিনেট কৰিব লাগিব। মেৰিনেশ্যনৰ বাবে আমাক লাগিব নিমখ, হালধি, জালুকৰ গুড়ি, নেমু টেঙা আৰু মিঠাতেল। গোটেইখিনি 30 মিনিটমান সানি পেলাই আপোনালোকে মেৰিনেট কৰিব। লগতে এখন কেৰাহী ল'ব, তেল গৰম কৰিব, মিঠাতেল, লং ইলাচি, দালচেনি, তেজপাত, আদা, নহৰু, পিঁয়াজ, আলু, বিলাহী, নিমখ, হালধি, খুন্দি থোৱা জলকীয়াখিনি দিব। লগতে দিব গৰম মছলা আৰু খুন্দি থোৱা তিলখিনি। গোটেইখিনি প্ৰায় 2 মিনিটমান ভাজিব। লগতে দিব মেৰিনেট কৰি থোৱা মাংসখিনি আপোনালোকে এতিয়া 5 মিনিটমান ভাজিব। ভাজি হৈ যোৱাৰ পিছত ইয়াতে অলপমান পানী দিব বইল হ'বলৈ কাৰণে, আৰু আমাৰ মেইন ইনগ্ৰিডিয়েণ্ট যিটো হৈছে সাতুৰ গুড়ি। এইখিনি এতিয়া আপোনালোকে প্ৰায় 10 মিনিটমান ভাজিব। 10 মিনিটমান ভাজি হৈ যোৱাৰ পিছত আলু আৰু মাংসখিনি সিজি উঠিব। এতিয়া আপোনালোকৰ ৰেচিপি ৰেডি।